কি খবৰ? আজি বজাৰলৈ বুলি ওলাই আহিছোঁ মাঘৰ বিহু উপলক্ষে, যিহেতু আজি মাঘৰ বিহু অলপমান বজাৰ কৰি আহোঁগৈ। আৰু বৰষুণৰ বতৰ, যিহেতু আজি তেনেকৈ খানা খোৱা নহ'বই চাগে ৰাজহুৱাভাৱে। আমাৰ এই ওচৰৰে সংঘ এটা আছে, সেই সংঘত খানা খোৱা কথা আছে, তথাপিও যাবলৈ চেষ্টা কৰিম তালৈ। প্ৰথমতে বজাৰ কৰি আহোঁগৈ। আৰু ৰাস্তা বহুতে বেয়া বনাই আছে, যিহেতু দেখাইছোঁ আপোনালোকৰ ৰাস্তাটো কি পৰিস্থিতি। এয়া একদম গেলা বোকা, এইডোখৰ এনেকৈ ওলাই যাব লাগিব। আৰু ক'ৰবাত বাইক থ'বলগীয়া হৈ গৈছে, মানে ইডোখৰ পাছৰ ডোখৰো ভাল, সিফালে সৰুৰ পৰা ভাল। এইটো এটা গৰা খহনীয়া হয় আমাৰ ইয়াৰ। তাকে ৰোডটো কমপ্লিট হোৱাগৈ নাই, আজি 3 বছৰ দিন কাম কৰি আছে। চাওক আপোনালোকে, আকৌ বাইকখন দেখিছে যে, সেইডোখৰ পৰা আকৌ ৰাস্তাটো ভাল হয়। এই মাজতে ধৰক গেপ থাকি গ'ল, মানে চাই থাকক। সেইডোখৰ খোজে যাম, ইডোখৰ বিকুদা আহিছে, তাৰ লগতে যাম। চব কথা বাদ দি আজি বৰ দুখ লগা এটা পৰিৱেশ মানে কি আৰু, আমাৰ হাঁহ কুকুৰাবোৰ নিগমে মৰিব আজি। একদম নিগমে মৰিব, কাৰোবাক ডিঙি পকাই মাৰিব, আকৌ কাৰোবাক আকৌ ঠেকেচি মেলি মাৰিব। এনেকৈ শেষ আৰু আজি হাঁহ কুকুৰা জীৱনটো। বহুতৰে ক্ষতি হ'ব আৰু জীৱন, উপায় নাই। ফাইনেলি বিকুদা ঘৰ পালোহি, আৰু সেইখন বিকুদা ফাৰ্ম হয়, ব্ৰইলাৰ ফাৰ্ম। আৰু বিকুদাই পিঠা খুন্দি আছে, মই দেখাইছোঁ আপোনালোকক, মিলত পিঠা খুন্দি আছে। আমি বিকুবৰ পৰা ওলাই আহিলোঁ, বিকুদাৰ পৰা, আৰু এতিয়া অৰুণাচললৈ গৈ আছোঁ। এইবাৰ বিহু চেলিলে আৰু, যিটো বতৰ, গেলা বতৰ, বৰষুণ দিয়ে আছে, বিহু একদম চেলিছিলে। আমি আহি কানুবাৰী চাহ বাগিচা ফেক্টৰীটো পাইছোঁহি। আৰু এই ফেক্টৰীটো অৱস্থিত আছে নাগালেণ্ড, অৰুণাচল আৰু অসম সীমান্ত এৰিয়াতে আছে। আৰু চাওক আপোনালোকে, আমাৰ এইটো চাইডে গ'লেগৈ মানে আমি অৰুণাচল পাম, আৰু এইফালে গ'লেগৈ নাগালেণ্ড পাম, মন ডিষ্ট্ৰিক্টত সোমাম। তিনিআলিটো এই অকণমান আগত, এই তিনিআলিটোৱে এইফালে কানুবাৰী ফেক্টৰী লাইনত যাব পাৰি, আৰু নাগালেণ্ড যাব পাৰি। তাতে বজাৰো বহে এখন মন ডিষ্ট্ৰিক্টত, আৰু ইফালে অৰুণাচল। গতিকে চাই থাকক, এটা ধুনীয়া পৰিৱেশ হয়, গাঁৱলীয়া এৰিয়া, আমি যিহেতু গাঁৱৰ বাসিন্দা হয়। বেলেগে খানা নাখালেও আমি বন ভোজ খাম দেই, আমি দুজনেই আছোঁ, দুজনেই খাম বঢ়িয়াকৈ গাহৰি মাংস, গাহৰি আনি পেটু গাহৰি ভোগ, গাহৰি ভোগ।
Aমিosok gaul ya lora. Ayo gaul mereka harus mulai. Asal kita tunggu di bawah, kita bawah lagi. আহি পাইছোহি অৰুণাচল যোৱা হাইৱেটো। আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে চাগে। অৱশেষত আমি অৰুণাচল গেট পাব হৈছে, পামগৈ। হাউখন হৈছে অৰুণাচল গেট আৰু এইফালেদি লংডিং যাব পাৰে। এইটো লংডিং ডিষ্ট্ৰিক্টে হয়, লংডিং যাব পাৰি। লংডিঙলৈ 46 কিলোমিটাৰ আৰু খুঞ্চা যাব পাৰি আৰু এইফালে। আমাৰ অসমৰ গেটখন চাই আপুনি অৰুণাচলৰ গেটখনত চাওক, লেভেল চাওক কেনেকুৱা, নেক্সট লেভেল। এনেকুৱা হ'ব লাগে গেট হ'লে মানে। আমাৰ আকৌ দাম কেইটা বাঢ়ি একোৱেই নাই। আমি ইয়াৰ পৰা আহিলোঁ, আমাক আজি নৰখালে, বাইকত আহিলে নৰখায় তেনেকৈ। সিদিনাখন গাড়ীত আহোঁতে ৰখাইছিলে। আৰু এইটো চাওক, ইমান ধুনীয়া এটা মন্দিৰ, ধুনীয়া পৰিৱেশ অৰুণাচলৰ। শ্বিলঙৰ নিচিনা লাগে, শ্বিলং মিনি শ্বিলঙৰ নিচিনাই লাগে অৰুণাচল কিবা। অৰুণাচল এয়াই হৈছে অৰুণাচল। আমি পাই গৈছোঁ পাঁচআলি। কাম এটা আছে, কামটো কৰি লওঁ, তাৰপাছত দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো আগলৈ। আমাৰ কামটো হ'ল। অৱশেষত আমি ঘৰলৈ বুলি আহিছোঁ আৰু বাটতে মাংসৰ ককাইদেউ দুজনৰ পৰা মাংস অলপমানো ল'লোঁ, গাহৰি পেটু ল'লোঁ। পেটু ল'ম বুলি যিহেতু কৈছিলোঁ আপোনালোকক। এতিয়া ডাইৰেক্ট ঘৰলৈ বুলিয়ে গৈছোঁ। গৈ পিনি আমি যাব লাগিব বজাৰ 3 কিলোমিটাৰ দূৰ হয়। চাই থাকক আগলৈ ভিডিঅ'টি। চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰী সমষ্টি আৰু হাপিখাটি এৰিয়া হয়। মাছৰ কাটনে আছিলে নেকি? মাঘৰ বিহুত মাছে বেছি চলে। মাছ চলে কাৰণে উঠাবই কাৰ্টনে। আমাৰ এতিয়া পাৰ্টি আছে, কি হ'ল গাহৰি মাংস এইখিনি আনিলোঁ, আৰু অলপ লাগিব। আৰু লাগিব নেকি? বেছি নাই, বজাৰৰ পৰা লৈ যাওঁ বুলি ভাবিলোঁ। ইফালৰ পৰা লৈ আহিছিলোঁ, কিন্তু কম হ'ব আৰু দুজন ওলাই আছে লগত। ফাইনেলি আমি বজাৰ পাই গ'লোহি। আৰু এখন দেখিছে যে ইয়াতে সৰু সুৰাকৈ বিহু বজাৰ বুলি হৈছিলে। একচুৱেলি ইয়াত অনলি ফ্ৰাইডে হয় বজাৰ, বাট বিহু বুলি ইয়াতে বজাৰখন দিয়া হ'ল।
যিহেতু ইয়াতে বহুতৰ কাৰণে সুবিধা হয় এই জেগাডোখৰত। আমি বজাৰ কৰি লওঁ, তাৰপিছত আকৌ আগবঢ়াম ভিডিঅ'টো আগলৈ। ফাইনেলি বজাৰ কৰা হৈ গ'ল। এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। আলু দাইল এনেকৈ কিবা কিবি চব্জি ল'লোঁ আৰু অলপমান বকলি চকলি কৰি মিলাই। বাকী এতিয়া ঘৰলৈ গৈ লওঁ, ঘৰত গৈ পিনি বিহুৰ কাৰণে অকণমান আয়োজন কৰোঁগৈ। বাকী আমি খানাটো খাম, হয়তো আজি ৰাতি খোৱা হ'ব নেকি, আপোনালোকক দেখাবলৈ সম্ভৱ নহ'ব পাৰোঁ, তাৰ বাবে বেয়া নাপাব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিছোঁ। এই ভঙা চিঙা ৰাস্তাবিলাকে গৈ আমি ভিডিঅ'টো শেষ কৰি পেলাওঁ। তাৰ আগতে আপোনালোকৰ একদম আদিম যুগৰ মানে আদিম যুগৰ বুলি ক'লে ভুল হ'ব, আগৰ আপোনালোকক দলং এখন দেখাম। আগত চাই থাকক ভিডিঅ'টো। লোহাৰ দলং হয় এই ৰাস্তাটো। এই ৰাস্তাটো আমাৰ নাগালেণ্ড আৰু অৰুণাচলত যোৱা মেইন ৰোড আছিলে আগতে। এতিয়া বাৰু 4 লাইনটো দি পিনি ইফালে আৰু 4 কিলোমিটাৰ হ'ব চাগে, সিমানমান আঁতৰত দিলে ইটো ছাইডলৈ, পূব ছাইডলৈ। এতিয়া সেই ৰাস্তাটোৱে মেইন ৰোড হ'ল, আগতে এইটোৱে মেইন ৰোড আছিলে। আৰু এইডোখৰ টাইৰাই বুলি কয়, মাছগাঁও টাইৰাই। এই গাঁওখন পাৰ হৈয়ে আমাৰ গাঁওখন পায়। আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। আপোনালোকক দলংখন দেখাম বুলি যে কৈছিলোঁ, সেই দলংখন হয়, লোহাৰ দলং হয়, আগৰ পুৰণি হয়। গতিকে বন্ধুসকল, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব আৰু। বাই বাই, জয় আই অসম।